দস্তিকে ইমান দৌৰা-দৌৰিকে মাতি আনছা তই মোক। আজি দেখোন ভুলৰ মস্ত ডাঙৰ পাৰ্টি দিছে এটা, গম নাপ নেকি তইতো গমেই নাপ দেশৰ কথা আকৌ, হয় না? ভাই মই গম নাপাওঁ, তই চব গম পা নাই কি দেশৰ কথা? একেবাৰে বাপ্পাও দেশৰ খবৰ ল'বা আহিছে, সি কথা একেবাৰে মন্ত্ৰী সেইগলা নাজানো, মই সেইগলা কথা পাতবা আমি, মই ভালকে চিধা চিধিকে আকৌ যাবি না নাযাওঁ। ককে ভাই ককে কবিতো ভালকে, কথাটোতো ভালকে ক'বা লাগে না, কি তই উল্টা পাল্টাকে কৈ থাকা, কি কথা কি বাতা ভালকে চিধা চিধিকে নকয় তো। শুনো কি ইমান হাগা লাগা মানুহ আছে, দৌৰা-দৌৰিকে মাতি আনছা, বাপ্পাও বাপ চাহ খানি খাব বসলোহে না ঘৰত, একেবাৰে নটৰ টপৰকে মাতছা দেখোন, একেবাৰে কি কথা? তইও আহি পালি নেকি দে, তে সকলোকে লগ হৈ কংৰা কথা খাৰ। আজি দেখোন ভলৰ বাৰ্থডে পাৰ্টি ৰাতি মাতছি দেখোন, যাবি না নাযাওঁ তাকে সুধবাৰ কাৰণে মাতছো, মই একলাই যাবা নোৱাৰো এগলাহানক। মাতাতো মাতছি মোকো, পিছে যাবা মন নাই, এগলা ডেন্স চেন্স কৰবা যাবা নোৱাৰো মই এগলাহানত যাই পেলাই। ভাই ডেন্স চেন্স কৰবা লাগে যদি মই নাযাওঁ দে ভাই, তই শুনো তই একলা যাই থাকবি। সেই মুৰাটো তোহাক ডেন্স কৰবা মাতছি না কি তাতে পাৰ্টি খাবা মাতছি, বাৰ্থডে আজি খাবা লাগে আৰু আহিবা লাগে, তাতে কি ডেন্সৰ মাথা মাৰি আছা? আজিকালি বাৰ্থডে পাৰ্টি ডেন্স কৰে গম পা না তই আকৌ গম নাপাই হৈছে, আজিকালি সেনে আগৰ জামানা গেল আৰু থুলি এখন দিব, একটা লাল চাহ খুৱাব, দোকান বিস্কুটে দি হৈ গেল বাৰ্থডে, আজিকালি নাচ গান এই চব চলিছে, তাৰপিছতে বাৰ্থডে গম পা না তই? হয় নেকি ভাই, তে মই দেখোন নাচপা চাচপা নাজনো, মোক যদি নাচপা দিব দিগদাৰ হৈ যাব না, কি হ'ব কেঞ্চেল কৰি দিলে হ'ব দেচোন, কেঞ্চেল আমি নাজান দেখি নহয় গম পাইছা না, এগলা নাচপাও নোৱাৰো, এগলা জামেলা পৰি মৰবা নোৱাৰো তো, তোৰ আৰু কামে নেই ৰ মুৰাটো, তোৰ আকৌ কামে নেই ঘণ্টাটোৰ। মই মাথা মাৰি আছো বোলে সি কিবা লাগে যাবা লাগে বোলে, সিহঁতে যাবা লাগে আৰু মস্ত মস্ত কি খুৱাব তাকে খাই আহিবা লাগে, ভেৰাইটিজ বস্তু। এই তই বৰ খোখে নাপায় দোস্ত, ইমান খোখে নাপাওঁ নহ'ব তো গম পাইছা, তোক ঘৰত খাবা চাবা নিদে না কি একো, ইমান খোখে নাপাওঁ তই বাপ্পাও বাপ। মই নাযাওঁ যাই যা তাকে যাই থাক না, মই নাযাওঁ এগলাহানত যা। কিনকে নাযাওঁ তই, মোৰো চাই ল'ম দেচোন, তই যাবাই লাগব আমাৰ লগত, একলাই যাম নাকি মই, তোক এই কাৰণে মাতছো মই গম পাইছা না? ঐ দোস্তি তোৰ কি দাদাগাড়ী চলছে নাকি আমাৰ ওপৰত? আমাৰ মন আমাৰ ইচ্ছা, আমি যাবা পাৰোঁ নাযাবা পাৰোঁ, তই আমাৰ লগত জৰ্দবস্তি কৰবি নাকি? এতিয়া বাৰ্থডে হৈছে কাবাৰ আৰু এই জৰ্দবস্তি কৰিছে কাভাইহে দেখোন। একদম চুপ, মাজে মাজে কথা মাত দিলি মোৰ তামাম মিঠা চিঠা জাগি যায় বুলি কৈছোঁ। মই মাজে মৰবা ধৰিছোঁ বোলে বেলেগ টেনশ্যনত বোলে বাৰ্থডে এটা আহিছে বোলে, কিমান দিনৰ মূৰত খাম বোলে আশা পালি আছোঁ, আৰু দয়াতে ভাও ধৰছা নাযাওঁ। আৰু তই ঘৰত কথাটো কৈ দিবি মায়েৰে বাইপেক, আজি ৰাতি ঘৰত ভাত বনাবাই শেষ কৰি দিব, কবি বাৰ্থডে পাৰ্টি আছে মই তাকে যাম, নাযাওঁ বুলি ক'লে কিন্তু এক গল্টি দিম। মই নাযাওঁ ভাই, মোৰ মা দেউতা মোক গালি দিব, এই ৰাতি মোক ওলাই যাবা নেদে ঘৰৰ পৰা, তই কিবা গম পা না? মোক কিবা নিকাচৰ বুলি ভাবছা নাকি? মই সেগলা নাজনো, মুঠতে মই লগ ধৰছোঁ তোক যাবাই লাগব, জিংকে কোনক যাবা লাগব, মই মায়ে দেউতা আহিবা নেদে মই সেগলা গম নাপাওঁ, জিংকে কোনহক তই যাবা লাগবই বুলি কৈছোঁ, লাগবই। ঐ তুই আমাক ইমান জোৰ কৰা কাৰণ কি ভাই? তুই আমাক লগত কিবা কৰবা খোজা নাই তো, তাতে যাই পেলাই ইয়াৰ বাসনা বয়া গম পাইছা না দোস্ত? গম পাইছোঁ মই সেই কাৰণতে মই নাযাওঁকে আছোঁ, তেতিয়াৰ পৰা ইয়াক বিশ্বাস কৰবা নৰি ভাই, আমাক কবাত নি কিবা কৰি ফেলব গম পা না? ঐ তুহুন কি বকপা লাগছা, কিবা মাথাত আছে না নাই তোহাৰ? মই তোহাক কবাক নি ফেলম, কিবা কৰিম, তোক মোৰ লগত ভাববা পাৰা হিনকে, তোহাক মই আজি কি কৰবি জানা আছে যা, তোৰ সঁচা কথা এগলাহান তোক মোৰ ভয়ে লাগি, ইয়াৰ লগত যাবা নোৱাৰা দোস্ত, আমি যাং বল ঘূৰি জল যাচোন, কিনকে ঘৰক যা তই, মই দেখা পাম দেচোন, মই কি কৰিম তোহাক ভাই, তোক মোৰ বন্ধু আৰু তোক মোৰ লগত একেলগে যাবা লাগে বুলি জানো। একতো ভাই উল্টা পাল্টা আমাৰ লগত নকৰা, আমাক তো একো নকৰা না ভাই, আমি যে আব্ৰা জাব্ৰা মানুহ, তই বহুত চালো মালো ভাই গম পাইছা না? মোৰ চালমি মোৰ লগত আছে, তোহাৰ লগত আৰু মই কিয় চালমি খাটাও আমি বাপা হাৰে, তোক কিবা কি উল্টা পাল্টা বকপা লাগছা নাজনো দে মই ইয়াত। উল্টা পাল্টা নহয়, তোক মই ভয় লাগে গম পাইছা না, তই কিবা অলপ বেলেগ টাইপৰ মাল না। দিনটোত 24 ঘণ্টা তই মোৰ লগত ঘূৰা, আৰু ইটা তই মোকে ভয় কৰা হ'লি ময়ে তোক কিবা কৰিম, হা চাল্লা চলি নকৰা তোক খাটাং, একোতো নকৰা আমাৰ লগত, নকৰো বুলি 3 বাৰ কৈ তেতিয়া আমি যাম, হয় না দোস্ত? নকৰো বুলি কৈ তেতিয়া আমি মানি ল'ম, নহ'লে আমি মানি নলওঁ। ভাই কি পালাত পৰছোৱে, মই খানা চানা টিপ টপ কৰি খুৱাই আনি মই তাহাক বুলি ভাবলোঁ, আৰু তাহোঁকে মোৰ ওপৰত একেবাৰে সন্দেহ কৰে কি কৰিম বুলি, বাপৰে বাপ। কি হ'ল তই কিবা প্লেন চেন কৰিব লাগছা নাকি আমাক কিবা কৰবি বুলি? ঐ একদম চুপ, তই মোক উল্টা পাল্টা কৰি মাথাটো বেয়া কৰি ফেলছা গম পাইছা না, ক'ৰ কি বকপা লাগছা গিলাহান দে, মই কৈছোঁ দে নকৰো দে আকৌ, নকৰো হৈছি না ইতা, যাবি না আকৌ? যাম দে সঁচাই না, বল তেতিয়াহ'লে। অলপ লাহে চলাবা নৰা, ইমান দিকে তই কাৰ কথা জুই লাগছে, জুই নিব যাবি নাকি? তই জুই নিব যাবি? চলোৱাৰ সময়ত মোক ডিষ্টাৰ্ব নেদবি দে, মাথা বেয়া নকৰবি, এনেতো মাথা বেয়া কৰি আন চায়ে, ইয়াতে মাথা বেয়া কৰিলে কিন্তু ইয়াতে মই ঠেকচা মাৰি এৰি থৈ যাম তোহাক। ঠেকচা মাৰি এৰি থৈ যায়, তই আমাক জৰ্দবস্তি কৰি আনবি, তই আমাক ঠেকচা মাৰি এৰি থৈ গ'লে হ'ব নেকি? আমি প্ৰতিবাদ কৰিম, হয় না দোস্ত? প্ৰতিবাদ কৰিম আমি। হেনে গোটাই প্ৰতিবাদ কৰা দে বাপ্পা, প্ৰতিবাদ কৰে তাক মোৰ ওপৰত। লাহে চলে মোৰ মস্ত ভয় লাগছি, বেছিকে গাড়ী চলালে মোৰ মস্ত মোটা লাগে গম পা না তই?
মোটা লাগে যা মোটা লাগে তাক কৈ দিবি দে, কিন্তু মই গাড়ীত কিন্তু মোটা চোটা বন্ধ দে এগলা, যদি মোটা চোটা পাওঁ গম পাওঁ কিন্তু চাবি কিন্তু দকে আফলাম মই। নুমটো দে যাই থাক ঘণ্টা। ঐ শুনো গাড়ীখন নাকমা ৰখাই দিলে ভাল আছে নেকি? মস্ত টান লাগছে, নামি আহিছে একদম মুঠে নিয়েও লাগিব ইতা। থৈও তোৰ আগতে কফৰ চুলি নিচা মোটা লাগি থাকে, পেম্পাছ পিন্ধি আনবা লগা হৈছে ইয়াকে। ৰ বেছি দূৰ নাই আৰু পালোৱে, একেলগে মুটপি মোটা হাগা যি কৰে তাকে কৰি ল'বি, অলপ টাইম ধৈৰ্য দে, অলপ টাইম ধৈৰ্য দে থাক। মই হাগা লগা নাই, মোটাহে লাগছে, আহিবই নামি আহিছে একদম পি লাগিছে, পি ধৰিছে মোৰ। অলপ টাইম ধৈৰ্য ধৰে ভাই, অলপ টাইম ধৈৰ্য ধৰ, পামে বাপা হাৰে কেনেনো লুগৈছা তই মোটা কৰি থাকা, মোৰে লাগি গেল মোটা। কিনো মোটা চলি দুটাক লগত লৈ লোৱে ময়ে ভাই, আলে বিলে কৰি খুব আলে বিলে ময়ো গোটেই লগ ধৰবা আৰু চলিয়ে বেছি নাপলো। বঢ়িয়া ঢিংটিনা টাং টিকটক। ও ভাই কেনেকক লৈ চাই ভাই, কেনে আন জাগা দেখোন কেনে দুনিয়া দেখোন, আমাতকে বহুত বেলেগ দুনিয়া গেলান, আমি যাং বল ভাই একো নাখাওঁ। ও ভাই তুই বোলে কাবাৰ বাৰ্থডে পাৰ্টি আইছা, বাৰ্থডেৰ মানুহটোৱে দেখোন কাৰ বাৰ্থডে কি কথা গমে নাপাই দেখোন, ইয়াতে সভা চহান মানুহ হৈছে, একলা মাজত আৰু থাকবা পাৰি। ঐ দে ভাই আমি হৰকান্তৰ দোকানত চিংৰা চাহ মাৰি যাম বল, এতে নাখাওঁ বল, একো একলা হানৰ মাজত থাকবা নৰো ময়ো। ৰহে বৰ পেক নকৰবিচোন, অলপমান এনজয় কৰ, এনজয় মেইন বস্তু, কিবা গম পা না তোক নকৰো আমি ইয়াতে এনজয় একলা হানৰ জাগা তই আমি যাম বল, বাহিৰত টাইম ৰখি থাকিম, তই ইয়াতে এনজয় কৰা যি কৰা তাকে কৰি থাক, মই ইয়াতে একলা কি কৰিম, ঘৰৰ কাটি থাকিম না কি, তোহাৰ দুটাক মই কি কৰবা আনলোতে। আমি সেইকাৰণে নাহং বুলিয়ে কৈছো, তই জবৰদস্তি লৈ আহিছা, আমি জানো তই এনাহান দুনিয়াত আমি থাকবা পাৰবা নাই। ভাই এগলাহানৰ মাজত আমি থাকবা নৰো দে, এগলাহানৰ কিবা কেনে নাচান বাগান, আমি ইমান উশৃংখল থাকবা নৰো তো। বাৰু এতে নাটকা নাই বাৰু, খাওঁ বল, খাবা খত দেখিন যাওঁ বল, খাম আৰু ইয়াত দেখা পালো, লেখা নাপালে ডাইৰেক্ট ঘৰমুৱা হ'ম না কি। এতে যে খাবা যি পাৰিম আশা কমে আছে ভাই, যি মানুহ এতে এশত বাৰু কেনে মানুহ হ'ব বাপৰে বাপ। তাইকে এশত মই কওঁতে হ'ব, হৰকান্তৰ দোকানত চিংৰা চাহ মাৰি যাবাই লাগব বাপেকে। চিংৰা চাহ খাবা আহিছোঁ অত দূৰ, কি কথা কয় টেনশ্যন লেনে কাৰণে সি দোস্ত, মোৰ পিছে আহি থাক, পুৰা একদম তৈয়াৰী কৰি দিম তো, মই খাইহে যাবি। দেচোন দে বাৰু দেখা যাব কি হয়, বাপৰে বাপ খাবা যে পাৰিম আশাটো নাইয়ে, তথাপিতো তোৰ আশাত যাওঁ বল। আহি থাক মোৰ লেংটি এৰা নেদবি দে, কিন্তু এৰা গেলে হেৰে যাব পাৰা, হাৰে গেলে কিন্তু মই দায়িত্ব ল'বা নোৱাৰো, কিন্তু আগতে কৈছো একদম মোৰ লেংটি আহি থাকবি। ভাই তোৰ লেংটি যাম দে, তোৰ লেংটি এৰা নেদোং, তোৰ লেংটি এৰা দিলে আমাৰ এটা দিগদাৰ হৈ যাব গম পাইছা না ভাই। আ